Good morning guys. Bom thanda aru logote aji bihu hoy aru hetu kane bhelagortu banaisilu joa kali aru aji tu purim bhelagor logote bom block to start koribo laisu to guys je rohok happy bihu to all of you apnalok hokoluke mor phalor pura happy bihu aru aji etia sobse hoila kaam tu kori asu mane ki gaadhu jai asu etia gaadhum kenake okol gorom pani kori gaadhum aru gaadhu বেলেগ দিন ফাঁকি দিলো আজি ফাঁকি দিব নোৱাৰে কাৰণ আজি ভেলাঘৰ জ্বলাব যাই আছো এতিয়া তো কি ক'ব আৰু উপায় নাই ভাই ঘৰত থাকিলে এটা বস্তু ভাল আপুনি গৰম পানী কৰি গা ধুব পাৰে কিন্তু ৰুমত থাকিলে উপায় নাই আৰু ঠাণ্ডা পানী খালি কাম খতম ৰাতিপুৱা উঠিছোতো সেইটো কাৰণে মানে ইমান জোচত অহা নাই অলপ পিছত পুৰা জোচত কথা ক'ম জোচত ব্লগ বনাম তো এতিয়া পানীখিনি গৰম হ'ব দিয়ক গা চা ধোৱাটো হৈ গ'ল এতিয়া লগক আমাৰ কথা ল'ৰাক মাতো জুইবৰ কাৰণে মেজি জ্বলাবৰ কাৰণে আছেনে আছে বিহু হিচাপে গামোচা ল'বই লাগিব তো লৈ ল'লোঁ এতিয়া সেইফালে পূজা আৰম্ভ হৈ আছে মানে আমাৰ এইখিনিত যিখিনি কেম্পাছত মানুহ আছে গোটেইখিনি আহি ইয়াতে আহি একেলগে মানে আমি এনজয় কৰোঁ মানে মেজি জ্বলাই আছোঁ এতিয়া তিনিবাৰ ঘূৰিব লাগে তাৰপিছত জুইটো দিব লাগে বোলে তো সেই হিচাপে কৰিলোঁ আৰু এতিয়া কৃষ্ণ যাতে চবৰে ভাল হ'ল হয় আহি পালোঁ আমি কাকুৰ ঘৰ মানে ইয়াত জেঠিয়াকৰ ল'ৰাটোৰ নাম কাকু হয় বহুত লগ পোৱা নাই তাত মানুহে নাই কাকু ঘৰত নাই ফোন মাৰচোন তো এতিয়া অকণমান লেভেল দি আছোঁ মানে গাড়ীত উঠি আমি অলপ মানে এনেকুৱা ফিল হয় মানে কি কয় যিটো কনফিডেঞ্চ মানে নৰ্মেলি ব্লগ কৰা যায় মানে থাকিলে অলপমান কনফিডেঞ্চটো কম হয় কিন্তু একো নাই এই বস্তুটো আমি মাৰিব লাগিব মানুহ বিচাৰি পোৱা নাছিলোঁ লাষ্টত যাই এই মহাশয়ক লৈ আহিছোঁ বিচাৰি খাপলাংকাই আমাৰ কাকু তো কাকুই আমাক এতিয়া দেখা পাইছে শৰাইঘাট আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা লেটেষ্ট দলংখন এইখন এতিয়া এইফালে পাৰ হ'ম অ' ভাই পাৰিম না যাবা আৰু গাঁওখন এয়া কাকুৰ মাক হয় জেঠি আমাৰ তো জেঠি আমাৰ এতিয়া আজি বিহুৰ কাৰণে খানাটো আয়োজন কৰিছে আৰু এতিয়া লৈ বঢ়িয়াকৈ খানা চানা খাওঁ কাকু বাই বাই হৈ গ'ল এতিয়া খালোঁ ল'লোঁ এই দৈ অলপ ল'লোঁ তাৰমানে ঘৰৰ কাৰণে তো এতিয়া দিনটো এনেকৈ শেষ হ'ল আৰু অলপ চলপকৈ
মানে টাউনতকৈ গাঁৱত বেছিকৈ বিহুটো খাই বেছি ভাল পাই চাগে মানে মই সেইটো ফিল কৰোঁ তো সেইটো কাৰণে ভাবিছোঁ আপোনালোকে চাগে ভাল পায় আৰু সেইটো কাৰণে মই আজি এই আৰু গাঁৱত আহিলোঁ বিহু খাবৰ কাৰণে চাওক না পথাৰ চাওক কেনে মজা হৈ গৈছে মানে কি ক'ম আৰু ভোগালী বিহুত গাঁৱত বেছি মানে এনজয়টো ভাল হয়